ভট্টদেৱ হৈছে শংকৰোত্তৰ যুগৰ অসমীয়া গদ্য সাহিত্যৰ এক উজ্জ্বল জ্যোতিষ্ক। তেওঁৰ ৰচনাৱলীত আমি স্বকীয় প্ৰতিভাৰ পৰিচয় পাওঁ। সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে তেওঁৰ ৰচনাসমূহ ৰচিত হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক পুনৰ মোৰ অসমীয়া পাঠদানলৈ স্বাগতম জনাইছোঁ। আৰু আমি পঢ়ি আছিলোঁ বা আলোচনা কৰি আছিলোঁ তোমালোকৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হৈ থকা তোমালোকৰ বিষাদ যুগ নামৰ পাঠটি। আৰু ইয়াৰ লেখক আমি ইতিমধ্যে গম পাইছোঁ যে তেখেত হৈছে ভট্টদেৱ। তেখেতৰ সম্পূৰ্ণ নাম আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। আৰু আমি বিষাদ যুগ পাঠটিত পাইছিলোঁ যে যুদ্ধক্ষেত্ৰত বা কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভণিতে অৰ্জুনে যেতিয়া সমৰ ক্ষেত্ৰত নিজৰ আত্মীয় স্বজনসকলক দেখা পালে, তেতিয়া তেওঁৰ মনত কেনেকুৱা অৱস্থাৰ সৃষ্টি হৈছিল বা তেওঁ মন বিষাদগ্ৰস্ত হৈ পৰিছিল, সেই বিষয়ে এই পাঠটিত আমি পঢ়িবলৈ পাইছোঁ। গোটেই কুৰুক্ষেত্ৰৰ ৰণৰ বৰ্ণনা দাঙি ধৰিছে ধৃতৰাষ্ট্ৰৰ আগত সঞ্জয়ে, তেওঁৰ মন্ত্ৰী বা সাৰথী সঞ্জয়ে দাঙি ধৰিছে। আৰু কেনেকৈ দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ পাণ্ডৱসকলৰ সেনাৰ কথা বা নিজৰ সেনাপতিসকলৰ কথা, মহাৰথীসকলৰ কথা ব্যক্ত কৰিছে। আৰু তেওঁলোকে যে কৌৰৱসকলে যে পাণ্ডৱসকলৰ সেনানী দেখি ভয় খাবলগীয়া অৱস্থা হৈছে, সেই বিষয়ে ইয়াত বৰ্ণনা কৰা হৈছে। পূৰ্বপাঠত আমি আৰু কিছু কথা পাই আহিছিলোঁ, সেই বিষয়ে অলপ জানি লওঁ আহাচোন। আমি পাইছিলোঁ যে ভট্টদেৱৰ দ্বাৰা ৰচিত কথাগীতা অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। বিষাদ যুগ পাঠটিত কথাগীতাৰ পৰা তুলি দিয়া হৈছে। যিয়ে 10,000 ধনুধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বোলে। কৌৰৱৰ বিশিষ্ট সেনাপতিসকল আছিল গুৰু দ্ৰোণ, পিতামহ ভীষ্ম, মহাৰথী কৰ্ণ, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ, সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা আদি। কৌৰৱসকলৰ 11 অক্ষৌহিণী সেনা আৰু পাণ্ডৱসকলৰ 7 অক্ষৌহিণী সেনা আছিল বুলি কোৱা হৈছে। শব্দাৰ্থ কিছুমান আছে। মাতুন মানে মোমাই, নয় মানে নহয়, পিতৃব্য পিতৃৰ ভাই খুৰা দদাই আদি। অংগীকাৰ প্ৰতিজ্ঞা, শল্যা মানে খুলখালী বা জেঠেৰী, তৈলোক্য ত্ৰিলোক স্বৰ্গ মৰ্ত্য পাতাল এই 3 লোকৰ কথা কোৱা হৈছে। ৰহিবে নাপাৰোঁ, ৰৈ থাকিব নোৱাৰোঁ। জলাঞ্জলিহীন মানে যাৰ উদ্দেশ্যে তৰ্পণ কৰা নহয়। এতিয়া ভাৰ্যা মানে ঘৈণী বা পত্নী, ইহলোক মানে এই জন্ম এই কাল, স্বজন মানে আত্মীয়, কিছু মানে কোনো, পাব আততায়ী অত্যন্ত উপদ্ৰৱকাৰী লোক, যদ্যপি আজিও নিবৃত্তি বিৰতি, বৰ্ণসংকৰ ভিন ভিন জাতিৰ স্ত্ৰী আৰু পুৰুষৰ মিলনত জন্মা সন্তান, ঋষিকেশ ইন্দ্ৰিয়ৰ গৰাকী বা জিতেন্দ্ৰিয়, বেহু, ৰণৰ নিমিত্তে সৈন্যসমূহক প্ৰণালীবদ্ধভাৱে সজাই থোৱা অৱস্থা, জনাৰ্দন, দুষ্টক অৰ্দন কৰাৰ বাবে বিষ্ণুক জনাৰ্দন বোলা হয়। আৰু বৰ্ণাশ্ৰমৰ বিষয়ে ইয়াত কোৱা হৈছে যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই 4 বৰ্ণ বা জাতিৰ ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থৰ সন্ন্যাস এই 4 আশ্ৰমৰ শাস্ত্ৰ বিহিত ধৰ্ম। এতিয়া আমি এইখিনি কথা পালোঁ আৰু আমি পূৰ্বপাঠত এইখিনি পোৱা কথাখিনি আমি আওৰাই লৈছোঁ অলপ। আৰু আমি এতিয়া পিছৰ পাঠলৈ আগবাঢ়োঁ। কি আছে ইয়াৰ পাছত কি হৈছে, যেতিয়া পাণ্ডৱসকলে মহানিনাদ কৰি বা সকলোৱে শংখবিলাক যেনেকৈ কৃষ্ণই বোলে পাঞ্চজন্য, অৰ্জুনে দেৱদত্ত ইত্যাদিকে ধৰি সকলোৱে নিজৰ নিজৰ শংখবিলাক বজাইছে, তেতিয়া কি হৈছে, কৌৰৱে ভয় খাইছে। মানে যুদ্ধক্ষেত্ৰৰ এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে, চাৰিওফালে কোলাহল বা নিনাদ হৈছে, মহানিনাদ হৈছে বুলি কৈছে। আৰু সেইদৰে কৌৰৱসকলে যে আতংকিত হৈছে। আৰু তাৰপিছত কি কৈছে চোৱা, পাছে কপিধ্বজ অৰ্জুনে কৌৰৱ সৈন্য যুদ্ধ সন্মুখ দেখি অস্ত্ৰবৃষ্টিৰে পুৰিবে লাগিলা। গান্ধীৱ ধনু ধৰি ঋষিকেশ ভগৱন্তক এই বাক্য বহিলা। হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মোৰ ৰথক ৰাখিও যাৱে যুৱান্তা বীৰ হবক চাওঁ। এতিয়া কি কৈছে, কপিধ্বজ মানে যাৰ ধ্বজত বা পতাকাত কি থাকে, বান্দৰৰ ছবি থাকে, এজন অৰ্জুনৰ ৰথৰ কথা কোৱা হৈছে ইয়াত। আৰু তেওঁ কি কৰিছে, অৰ্জুনে কি কৰিছে, কৌৰৱ সৈন্যক দেখি মানে তেওঁ আৱেগিক হৈ পৰিছে আৰু কৈছে যে তুমি কি কৰি, ভগৱানক কৈছে, ঋষিকেশ ভগৱন্তক ঋষিকেশ বুলি কোৱা হয়। আৰু বাক্য বুলিলা কৈছে যে হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মানে উভয় সেনাৰ মাজতে তুমি মোৰ ৰথখন ৰাখা, আৰু যিসকল বীৰ
বীৰ পুৰুষসকলক মই চাওঁ যিসকলে যুদ্ধ কৰিবলৈ আহিছে বুলিবা তুমি যুঁজন্তাকে যুদ্ধ চোৱা নোহা তাত শুনা ইয়াত কি কৈছে যে কৃষ্ণই তেতিয়া কৈছে বুলিবা তুমি যুঁজন্তাছে তাৰমানে তুমি যুঁজাৰুহে যুদ্ধ চোৱা নহয় যুদ্ধ চাওঁতা নহয় আৰু তুমি শুনা তাৰমানে কৃষ্ণই কৈছে মই কাৰ সৈতে যুদ্ধ কৰিম এতিয়া অৰ্জুনে কৈছে যে মই কাৰ সৈতে যুদ্ধ কৰিম দুবুদ্ধি দুৰ্যোধনৰ প্ৰীতি কৰিবাকো ইচ্ছায় যি বীৰ হব আখি আছে তাৰাক চাওঁ তাৱত দুই সেনাৰ মাধ্যমৰ ৰথক ৰাখিবা এতিয়া কি কৈছে যে দুৰ্যোধনৰ প্ৰীতি কৰিবাকো ইচ্ছায় মানে দুৰ্যোধনক ভাল পোৱা বীৰসকল প্ৰীতি কৰিব মানে মৰম কৰিব বা ভাল পোৱাৰ উদ্দেশ্যে বা ভাল পাই যিসকল বীৰ যুদ্ধক্ষেত্ৰলৈ আহিছে মই তেওঁলোকক চাওঁ আৰু তুমি সেই বীৰসকলৰ মাজতে তুমি মোৰ ৰথখন ৰাখি দিয়া কোনে কৈছে অৰ্জুনে কৃষ্ণক কৈছে যিহেতু অৰ্জুনৰ ৰথৰ সাৰথি আছিল শ্ৰীকৃষ্ণ সঞ্জয়ে সঞ্জয়ে পুনৰ কৈছে জানা ৰাজা অৰ্জুনৰ এই বাক্য শুনি শ্ৰীকৃষ্ণে সকল ৰাজাৰ মধ্যত ভীষ্ম দ্ৰোণ সন্মুখত ৰথকল ৰাখি বুলিবে লাগিলা জানা ৰজা অৰ্জুনৰ এই বাক্য শুনি যে মই ৰজাসকলক চাব বিচাৰিছোঁ বীৰসকলক মই চাব বিচাৰিছোঁ সেই কথাটো শুনাৰ পিছত আকৌ কি কৈছে শ্ৰীকৃষ্ণে কি কৰিছে ভীষ্ম দ্ৰোণাচাৰ্য সকলোৰে সন্মুখতে ৰথখন ৰাখিছে হে পাৰ্থ কুৰুবীৰ হবক চক্ষু মেলি চোৱা কৌৰৱসকলৰ কথা কৈছে যে তেওঁলোকৰ বীৰসকলক তুমি চকু মেলি চোৱা তাতে অৰ্জুনে পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাতৃপুত্ৰ পৌত্ৰ সখী শহুৰ সুহৃদ হবক দুই সেনাত দেখিলে দুয়ো সেনাতে তেওঁ কি দেখিছে পিতৃব্য পিতৃৰ ফালৰ দদাই ককাই এনেকুৱাবিলাক আৰু মাকৰ ফালৰ মাতুল আকৌ পিতামহক দেখিছে আচাৰ্যক দেখিছে ভাতৃৰ পুত্ৰ বা নাতি সকলোকে সখী বন্ধু হবক দেখিছে শহুৰসকলক আৰু যি শুভাকাংক্ষীসকলকো তেওঁ তাত দেখিছে দুই সেনাৰ মাজতে সেহিসকল বন্ধু হব যুদ্ধক ইচ্ছাই সন্মুখে থাকিবাৰ দেখি পৰম কৃপাই ব্যক্ত হোৱা মহাদুখে শ্ৰীকৃষ্ণক বুলিলে কৃষ্ণ যথেষ্ট আৱেগিক হৈ পৰিছে এইখিনি সময়ত যিহেতু তেওঁ যুদ্ধক্ষেত্ৰত নিজৰ আত্মীয় স্বজনক দেখা পাইছে সকলোকে দেখা পাইছে বন্ধুসকল যিসকলে যুদ্ধ কৰিবাৰ কি কৈছে ইচ্ছাই সন্মুখে থাকিবাৰ দেখি যুদ্ধ কৰিবৰ কাৰণে সকলো সাজু হৈ আছে সন্মুখত দেখিলে অৰ্জুনে তেওঁলোকক বন্ধুসকলক দেখিছে আৰু তেতিয়া কি হৈছে তেওঁ পৰম দুখত আতুৰ হৈছে আৰু শ্ৰীকৃষ্ণক মহাদুখে বুলিলা বুলি কৈছে মহাদুখত কৈছে কি কৈছে বা কি ক'লে হে কৃষ্ণ এই জাতি সব যুঁজিতে ইচ্ছাই যুদ্ধত উপস্থিত দেখি মূৰ কৰ চৰণাদি ভাগি যায় এতিয়া কি কৈছে হে কৃষ্ণ সম্বোধন কৰি কৈছে যে জাতি হওক জ্ঞাতি হওক মোৰ এই জ্ঞাতি কুটুম সকলক মই যুদ্ধ কৰিবৰ নিমিত্তে যিসকল আহি উপস্থিত হৈছে তেওঁলোকক দেখি মোৰ কি অৱস্থা হৈছে মোৰ ভৰি হাত কঁপিব ধৰিছে ভাগি গৈছে বুলি কৈছে মুখো শুকাই গৈছে শৰীৰো কাঁপে শৰীৰ কঁপিছে নোম শিহৰি উঠিছে দেখা গান্ধীৱ ধনু হাতৰ খহি পৰে চৰ্মো তাপ কৰে কি কৈছে দেখা গান্ধীৱ মানে অৰ্জুনৰ ধনুখনক গান্ধীৱ বুলি কোৱা গান্ধীৱ আৰু সেই ধনু খহি পৰিছে বুলি কৈছে আৰু মোৰ গাটো মোৰ তাপ অনুভৱ কৰিছোঁ মই বহুত কি কৈছে তেওঁ মানে ভাগি পৰিছে অৰ্জুন তাৰপিছত কি কৈছে চোৱা আচুক যুঁজিবে আগত ৰহিবে নপাৰো মনো মহাভ্ৰম হয় বিমংগল হব দেখো এতিয়া কি কৈছে তেওঁলোকৰ লগত মই যুদ্ধ কৰিবলৈ মানে তেওঁলোকৰ আগত মানে কি কৰিব নোৱাৰিছোঁ মই ৰ'ব নোৱাৰিছোঁ ৰৈ থাকিব নোৱাৰিছোঁ আৰু মোৰ মনটো মহাভ্ৰম হৈছে মনত খেলি মেলিৰ সৃষ্টি হৈছে আৰু বিমংগল মই কিবা অপায় অমংগলবিলাকহে দেখিবলৈ ধৰিছোঁ ওপৰত শগুন ফুৰে শৃগালো আৰাও কৰে এতিয়া ওপৰত শগুন ঘূৰি ফুৰাৰ মই নিচিনা অমংগল মই দেখা পাইছোঁ আৰু দেখা পাইছোঁ মই যে শৃগাল শিয়ালৰ কথা কৈছে শিয়ালে কেনেকৈ চিঞৰিছে শিয়ালৰ শব্দ মই শুনিবলৈ পাইছোঁ যুদ্ধত স্বজন বধে কিছু ফলক নেদেখোঁ বিজয়কো আকাংক্ষা নকৰোঁ ৰাজ্যক ইচ্ছা নাই সুখক নবাঞ্চো
এতিয়া কি কৈছে যে যুদ্ধত মোৰ আত্মীয় স্বজনসকলক মই বধ কৰিবলৈ কৰি মোৰ যে কিবা ফলাফল ভাল হ'ব মই সেই বিষয়ে সেই ভাল দেখা নাই বুলি কৈছে। বিজয়কো আকাংক্ষা নকৰোঁ আৰু বিজয়ৰ আকাংক্ষাও মোৰ নাই, ৰাজ্য জয়ৰ ইচ্ছাও মোৰ নাই আৰু মোৰ সুখো নালাগে। এইদৰে অৰ্জুনে কৃষ্ণৰ আগত দুখ প্ৰকাশ কৰিছে। হে গোবিন্দ, আমাৰ ৰাজ্য ভোগত কি বা প্ৰয়োজন? যি বন্ধু হবৰ অৰ্থে আমাৰ ৰাজ্যভোগ ইচ্ছা কৰি সি বন্ধু হব প্ৰাণ ত্যাগক অংগীকাৰ কৰি যুদ্ধত উপস্থিত হৈয়া তাক শুনা। এতিয়া কি কৈছে, আকৌ কৈছে যে এই ৰাজ্যভোগৰনো আমাৰ কি প্ৰয়োজন আছে, য'ত আমি বন্ধু বান্ধৱক হেৰুৱাই ৰাজ্য পাবলগীয়া হয়, তেনে ৰাজ্য জয়ৰ বা প্ৰয়োজনেই কি? এনেদৰে কৈছে। আকৌ যি বন্ধুসকলৰ বাবে ৰাজ্য ভোগৰ আশা কৰিছোঁ, মই যিসকল বন্ধু বান্ধৱৰ বাবে পিছলৈ ৰাজ্য ভোগ কৰিবলৈ মই ইচ্ছা কৰিছোঁ, যুদ্ধত উপস্থিত হৈছোঁ, তাৰ সেই বিষয়ে শুনা। আকৌ কৈছে আচাৰ্য পিতৃব্য পিতামহ মাতুল শহুৰ চাল্লা সম্বন্ধী হওক, আৰা যদি আমাকো মাৰে তথাপি আমি তাৰাকো মাৰিতে যোগ্য নহয়। এতিয়া কি কৈছে, তেওঁলোকে এতিয়া পিতামহ আছে, আচাৰ্য আছে, গুৰু আৰু কি আছে মাতুল মোমাই শহুৰ বা খুলখালি, এই সকলোবিলাক আছে ইয়াত। আৰু তেওঁলোকে যদিও মোক মাৰে কিন্তু মই তেওঁলোকক মাৰিবলৈ অপাৰগ, মানে মই তেওঁলোকক মাৰিবলৈ যোগ্যতা নাই বুলি কৈছে। ত্ৰৈলোক্য ৰাজ্যৰ অৰ্থেও নবধি পৃথিৱীৰ পদে বধিবোৰ তাক কি বুলি? যি ত্ৰৈলোক্যৰ ৰাজ্যৰ কাৰণে বধ নকৰে, পৃথিৱীৰ বাবে বধ কৰে, তাকনো মই কি বুলিম? হে জনাৰ্দন, ধৃতৰাষ্ট্ৰৰ পুত্ৰ হ'ব বধিলে আমাৰ কি প্ৰীতি হৈব? তেতিয়া কৈছে যে ধৃতৰাষ্ট্ৰৰ পুত্ৰ হ'ব, যিহেতু তেওঁ ভাতৃ সকল, কৌৰৱসকল তেওঁলোকৰে ভাতৃ, আৰু তেনে ভাতৃসকলক বধ কৰিলে আমাৰনো কি লাভ হ'ব? অৰ্জুনে এনেদৰে কৈছে। যদ্যপি আৰা আমাকো বিষ দিতে চাইছে, অগ্নিও দিছে, ধন সৰ্বস্ব হৰিছে, ৰাজ্যভাৰকো কাঢ়ি নিয়াত আছে, ভাৰ্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুঁজিছে। কি কি কৰিছে চোৱা, তেওঁলোকে আমাৰ কাৰণে কি কৰিছে? বিষ দিও চাইছে, তেওঁলোকে আমাক অগ্নিও দিছে, জতুগৃহত অগ্নি সংযোগ কৰিও মাৰিবলৈ চেষ্টা কৰিছিল কৌৰৱসকলে পাণ্ডৱসকলক, আৰু ধন কাঢ়ি নিছে বা ৰাজ্যভাৰো কাঢ়ি নিছে, ভাৰ্যাৰো অপকাৰ কৰিছে, অস্ত্ৰ ধৰিও যুঁজিছে আমাৰ লগত। কিন্তু তেওঁলোকক আমি কি হতে বধিম? তাৰমানে তেওঁলোকে এইখিনি কৰিছে, তেওঁলোক আততায়ী, কৈছে যে এই 6 দোষত আততায়ী। এতিয়া তেওঁলোকক এই যি 6 দোষত দোষী, তেওঁলোকক আততায়ী বোলা হৈছে ইয়াত। এই 6 দোষত যি মানে বিষ দিছে, অগ্নি দিছে, ধন কাঢ়িছে, ৰাজ্যভাৰ কাঢ়িছে, ভাৰ্যাক অপকাৰ কৰিছে আৰু অস্ত্ৰ ধৰি যুঁজিছে, এই সকলোকে কি বোলা হৈছে? আততায়ী বুলি কৈছে। এই 6 দোষত দোষীসকলক আততায়ী বোলা আছে। এতিয়া অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধিলেও দুখ নাই, তথাপি ধৰ্মশাস্ত্ৰৰ মতে আৰাক বধিলে আমাৰ দুখে পাব, আমাক দুখে পাব। অৰ্জুনে কি বুলি কৈছে যে অৰ্থশাস্ত্ৰৰ মতে কি হয়, আততায়ীক বধিলে কোনো পাপ নালাগে, কিন্তু ধৰ্মশাস্ত্ৰৰ মতে কি হ'ল, কিন্তু মোৰ দুখ লাগিব, বা মানে এনে কাৰ্য কৰিলে আমাক দুখে পাব বা দুখ লাগিব, এনেধৰণে কৈছে। এতেকে ধৃতৰাষ্ট্ৰ পুত্ৰ হ'ব আমাৰ বান্ধৱ, তাৰাকো বধিতে আমাৰ ভালো নহে, যাতো বন্ধু হ'ব বধক অন্যায় অধৰ্ম দেখি। সেইটোকে কৈছে যে ধৃতৰাষ্ট্ৰৰ পুত্ৰ হ'ব আমাৰ বান্ধৱ, সেইকাৰণে বান্ধৱসকলক মাৰিলে আমাৰ কি হ'ব? ভালো নহয় বুলি কৈছে, ভাল নহয়। আৰু যাতো বন্ধু হ'ব বধক অন্যায় অধৰ্ম দেখি, আৰু বন্ধুসকলক মৰাটো বা প্ৰাণ লোৱাটো তেওঁলোকৰ অধৰ্ম বুলি অৰ্জুনে কৈছে। হে মাধৱ, বন্ধু হ'ব বধি কেমনে ইহলোক সুখী হৈব। ইয়াত অৰ্জুনে মানে শ্ৰীকৃষ্ণক বেলেগ বেলেগ নামেৰে সম্বোধন কৰিছে, যিহেতু আমি জানো যে কৃষ্ণৰ বিভিন্ন নাম আছে, গোবিন্দ, মাধৱ, ঋষিকেশ বা ঋষিকেশ ইত্যাদি। এতিয়া সেইকাৰণে আকৌ পুনৰ কৈছে, হে মাধৱ, বন্ধু হ'ব বধি কেমনে ইহলোক সুখী হ'ব। যদ্যপি আৰা লোভত থাকি কুলক্ষয় দুখ মিত্ৰ দুখ পাপক নেদেখে, তথাপি আমি সেই দুখ দেখি কেনে পাপত নিবৃত্তি নহৈব, তেনে পাপত নিবৃত্তি নহৈব। এতিয়া কি কৈছে যে বন্ধুসকলক এই লোকত ইহলোকত সুখী হ'ম নেকি মই বন্ধুসকলক মাৰি,
আৰু লোভত থাকি তেওঁলোকে কি কৰে কুলক্ষ দোষো কৰিছে মিত্ৰ দোষ কৰিছে তেনে পাপক তেওঁলোকে দেখা নাই তথাপি আমি সেই পাপ কৰিব নোৱাৰো আবে দেখি দুখক শুনা কুলক্ষ হলে কুলধৰ্ম নষ্ট হইব ধৰ্ম নষ্ট হইলে অৱশিষ্ট কুলকো অধৰ্মে ব্যাপিব অধৰ্মে ব্যাপিলে কুলস্ত্ৰী হব দুষ্টা হব স্ত্ৰী দুষ্ট হইলে বৰ্ণসংকৰ হইব কুল নৰপতি হইব তেবাই পিতৃ হব লুপ্তপিণ্ড জলাঞ্জলিহীন শুয়াব এই কুলক্ষ দুখৰ কথা অৰ্জুনে ইয়াত কৈছে যে কুল ধৰ্ম নষ্ট হ'ব এটা কুল ধ্বংস হৈ যাব ধৰ্ম নষ্ট হইলে অধৰ্ম হ'ব কুলটোত আকৌ এটা বংশৰ কথা কোৱা হৈছে যে তাত কুলস্ত্ৰীসকল মানে মহিলাসকল দুষ্টা প্ৰকৃতিৰ হ'ব আৰু বৰ্ণসংকৰ হ'ব যাৰ সন্তানৰ জন্ম হ'ব আৰু নৰকলৈ গতি কৰিব লাগিব আৰু পিতৃসকলৰ কাৰণে যি পিণ্ড দিয়া হয় তাৰ ফল নাখাদিব বুলি কৈছে এহি দুখে হবে জাতি ধৰ্ম কুলধৰ্ম বনাশ্ৰম ধৰ্ম নষ্ট হোৱা মনুষ্য হ'ব নৰকত বাস কৰিব আৰু সকলোৱে সকলো ধৰ্ম নষ্ট হৈ নৰকত বাস কৰিব লাগিব তাকো আমি শ্ৰুতি শুনিছে আমি শ্ৰুতিত এনেকুৱা কথাবিলাক শুনিছো অহু কি কষ্ট মহাপাপ কৰিতে আমি নিশ্চয় কৰিলো ৰাজ্য হোক লোভে স্বজন বধিতে আমি উদ্যত কৰিলো আমি এনে পাপ কৰিবলৈ কি কাৰণে উদ্যত হলো বুলি তেওঁ মানে নিজকে দুখ দিছে অৰ্জুনে নিজকে মানে নিজে মহাপাপ কৰিবলৈ গৈছো এনে ধৰণৰ গ্লানি কৰিছে মানে লাভ কৰি গ্লানি পাইছে এমনি মহাপাপ কৰি মৰিবে নিশ্চয় কৰন্ত মই অস্ত্ৰ নধৰি মৌনে ৰখো মৌন হৈ থাকিম মই অস্ত্ৰ নধৰো আৰু মৌন হৈ বহি থাকিম তবে দুৰ্যোধনাদি যদি অস্ত্ৰ ধৰি মোক অবধে মোৰ মহাপ্ৰিয় হ'ব যাতো পাপ নিহিছে আৰু দুৰ্যোধনে যদি আমাক বা মোক অস্ত্ৰ ধৰি মাৰিও পেলায় তেতিয়া কি হ'ব মোৰ পাপ নহ'ব মই ভালেই পাম মোৰ সেইটোৱে প্ৰিয় হ'ব মোৰ কাৰণে সঞ্জয়ে কহন্ত জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুহৰ এৰি কম্পিত হৈলা ৰথৰ ওপৰত বহিলা আৰু সেই বুলি কৈ অৰ্জুনে শেষত কি কৰিলে ধনুহৰ এৰি কপি ৰথৰ ওপৰতে বহি পৰিল আছিল বিষাদ যুগ আৰু গীতাৰ অন্তৰ্গত এই পাঠটি তোমালোকে ইতিমধ্যে পঢ়িলা আৰু সকলো কথা নিশ্চয় বুজি পালে অৰ্জুনে কেনেকৈ বিষাদগ্ৰস্ত হৈ অৰ্জুনক কি কথা কৈছিল তাৰ বিশদ বিৱৰণ ইয়াত দিয়া হৈছে আৰু তোমালোকে নিশ্চয় বুজি পাইছা বা বুজিবলৈ যত্ন কৰিছা আমি আজি ইয়াতে আমাৰ বিষাদ যুগ পাঠটি সমাপ্ত হৈছে আৰু কিছু কথা তোমালোকে নিজেও জানি ল'বা বুলি আশা কৰি আজিলৈ আহিছো ধন্যবাদ